ৰমণী এই ৰমণী যদি স্কুলত এই ৰান্ধনীজনী ক'লে গ'ল কোনে হেলো হেলো কৈ আছে টাব সোপা আনিবলৈ ওচৰৰ মানুহ ঘৰৰ পৰা টাব সোপা আনি নানিলি বাপেৰে হেলো হেলো কৰি আছে এই বেগে বেগে এই টপা মূৰটোলৈ এনেই ৰখি আছে নে ভৰালি ষ্টুডেণ্ট আছে ছাৰ আহিলে আহিল কোন এই আমাৰ মানে এতিয়া গুণোৎসৱ হৈছে আমাৰ ষ্টুডেণ্ট টেলেণ্ট ষ্টুডেণ্ট আছে মাতি আনা সোনকালে মই সেই গুৱাহাটীৰ পৰা আহি এইখিনি পালে তোমালোকৰ ষ্টুডেণ্ট আহাই নাই ষ্টুডেণ্ট সাজু হৈ আছে মানে ড্ৰেছ পাতি কৰি আছে মাতা সোনকালে মাতা সময় নাই নুমালো মই আৰু এখন স্কুল যাব লাগে দেই মাতা এই হুলস্থুল নমস্কাৰ ছাৰ মোক আজি এই প্লাছটো দিবই দেই ধুনীয়া আছে পাবা নুমল নুমালো নুমল নুমল হয়া নুমল নামটোৱে শুনি থাকিম নে মানুহটো আহিব মিউজিক বজালে নুমলৰ মিউজিক বজালেহে আহে বেলেগ ষ্টাইল আছে এইটো নুমল ধুনীয়া এই আপুনি দেখিব কেনে ধুনীয়া আহি নেকি আমাৰ এক্সটাৰ্নেল কিনেল এক্সটাৰ্নেল এক্সটাৰ্নেল আমাৰ ঘৰত লাও কোমোৰা একো লগা নাই কিন্তু আনি দিব নোৱাৰো কি লাও কোমোৰা একো এইটো আমাৰ ছাৰক আকৌ আনি দিব লাগে নহয় লাও কোমোৰা আনি দিব লাগে আপোনাৰ কি কাৰণে নহয় আৰু এটা এক্সটাৰ্নেল দাদা হেৰি কোন বাপৰা দাদা ছাৰ এক্সটাৰ্নেল দাদা ছাৰ হেৰি ডাইৰেক্ট ছাৰ বুলি মাতিবি তই আজি মোক বচাব লাগে তই চব পাৰ এক্সটাৰ্নেল ছাৰ দাদা এই আমাৰ পেহী ফোন নম্বৰ দিব নোৱাৰো মই পৰীক্ষা খবৰ লওঁ পঢ়া শুনা খবৰ লওঁ বুলি মই পেহীৰ ফোন নাম্বাৰ লৈ পেলাই ৰাতি ৰাতি এইজন সৰুজন ছাৰে লিলিমাই কৈ থাকে কথা ভৰালি ইমান থাৰ্ড ক্লাছ বুলি মই আপোনাক ভাবা নাছিলো দেই মূৰত চুলিহে নাই অন্তৰত একদম গোটেই ভৰি আছে লাজ পাইছো আজি আপোনাৰ কাৰণে কি কাৰণে ইমান ফটোৱা হ'ল আপুনি কোনটো ফটোৱা মানে এই পেহীয়েকৰ লগত কিয় খেল আপোনাৰ পেহীকৰ লগত মানে হেৰি এই কি ক'ব ছাৰ মানে কি ক'বলৈও বেয়া লাগে কি ক'ব মানে ভাল পাই পেলালো মই মানে আপোনাৰ কমপ্লেইন মই বহুত ওপৰত কৰিবলগীয়া আছে মই গম পালো নহয় সেইটো বাদ দিয়ক এওঁ বহুত জানে প্ৰশ্ন জানা নাই কি সুধিম আপোনাৰ নিজৰ চৰিত্ৰটো দেখিয়ে মই আজি লাজ লাগিছে তই কি জানো বহুত জানে মই গৰু বিষয়ে ৰচনা কৰি গোটেই অসম হিলাই দিছো অসম হিলাই দিছো মাতচোন গৰু বিষয়ে ক'ব লাগে গৰু এবিধ পুহিলে চাৰিঠেঙীয়া গৰু জন্তু গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাও মৰা বুলি কয় গৰুৰ ঠেং চাৰিখন গৰু গোবৰ এবিধ উত্তম সাৰ গৰুৱে গাখীৰ দিয়ে গৰু গাখীৰ আমাৰ কাৰণে পুষ্টিকৰ খাদ্য গৰুৰ নোম আছে মই ভাল পাইছো তই ল'ৰাটো দুষ্ট হ'লেও পঢ়া শুনাত যে আছে ভাল পাইছো তুমি এইটোৰ কাৰণে বাচি গ'লা আজি ল'ৰাটোৰ কাৰণে বাকী আমি গৰুৰ বিষয়ে ৰচনা মনত ৰাখিলে নহ'ব আমি অসমৰ জাতীয় উৎসৱটো কি তাৰ ওপৰত আমি আলোচনা কৰিব লাগিব অসমৰ জাতীয় উৎসৱৰ ওপৰত ৰচনা কৰা জাতীয় উৎসৱ জাতীয় উৎসৱ আমাৰ তিনিটা বিহু প্ৰথম বিহুটো ফাংচন পাতে আৰু 2 নম্বৰ বিহু এটা আহিলে আমাৰ খুৰাহঁতে মদ গাহৰি খায় আৰু এটা বিহু কেতিয়া আহে গমেই নাপাওঁ ফেচবুকত চালেহে গম বহাগ বিহু পৰে কৈছোন বহাগ বিহু প্ৰথম দিনটোত গৰু বিহু বুলি কয় গৰু বিহু বুলি ক'লে মনটো ভাল লাগে দিয়কচোন কাৰণ গৰু এবিধ পোহনীয়া চাৰিঠেঙীয়া গৰুতে জন্তু গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাও মৰা বুলি কয় গৰুৰ ঠেং চাৰিখন গৰুৰ নোম আছে গৰুৰ পাকস্থলী 4টা গৰু শিং যাৰ ভালকে ফাল্টু কাম কৰি আছো বেলেগ আপোনাৰ মানুহজনে পঠাই দিছে খিচিকণ হ'ল খিচিকণ ভৰালি ইয়াত কি খিচিৰি খানা চলি থাকে নেকি নহয় দিনত যে মধ্যাহ্ন ভোজন আমাৰ বৈঠকনে বাহোগৈ নালাগে পিছত আহিবি যা ইয়াক পঠিয়া তই আমাৰ এই গুৰুজনাৰ ওপৰত কচোন এই এডালৰ কথা কি ক'ম আৰু এডালে ফটুৱা সেইজন গুৰুজনা নহয়
মই এজন গুৰুজনাৰ কথা কোৱা নাই, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত অ। কয়। শংকৰদেৱৰ কথা লাগে সেইটো জানে ভালকে জানে শংকৰদেৱে 12 বছৰ বয়সত স্কুললৈ গৈছিল অ। আমাকে ইমান কম বয়সত নাম লগাই দিলে সেইকাৰণে আমি শংকৰদেৱৰ নিচিনা হ'বই পৰা নাই। অ বা ভাল ভাল এবাৰ হ'ব দে, আগবাঢ়। শংকৰদেৱ তুই পাৰ হৈছিল অ ছাৰ হা? শংকৰদেৱে এবাৰ ষাঁড় গৰুৰ শিঙত ধৰি বগাই দিছিল নহয় ভাল ভাল ষাঁড় গৰুৰ শিঙত ধৰি বগাই দিয়া কম ডাঙৰ কথা নেকি কাৰণ ষাঁড় গৰু পুৰণি চাৰিঠেঙীয়া গৰুচীয়া জন্তু ষাঁড় গৰুৰ শিং নথকা ষাঁড় গৰুক লাওমৰা বুলি কয় ষাঁড় গৰুৰ নোম আছে ষাঁড় গৰুৰ নেজ এডাল ষাঁড় গৰুৰ ঠেং 4খন ষাঁড় গৰুৰ গোবৰ এবিধ উত্তম সাৰ কি আজি ফালে বকি আছ? কৈয়ে আছিলো ন মই ক'বলৈ এনেই প্ৰেছাৰটো জুখি আছো, মই এনেই অশান্তি নিদিবি আৰু মই তই কচোন হেৰি জীৱনৰ লক্ষ্য ওপৰত কচোন। জীৱনৰ লক্ষ্য জীৱন পাৰ ক্ষেত্ৰত যে তই মোক খাই পেবি এতিয়া জীৱনৰ লক্ষ্যডাল এতিয়াই কৰিলে অ জীৱনৰ লক্ষ্য একোডালে নাইকিয়া খিচিৰি খাব লাগে ঘৰলৈ যাব লাগে ভৰালে ইয়াক শিক্ষা দিছে আপুনি হা ইয়াক শিক্ষা দিছে তই জীৱনৰ লক্ষ্যটোৰ পৰা মই পিছতে শুনিম। তই জাতীয় সমস্যাৰ বিষয়ে কিবা জ্ঞান আছেনে তোৰ? জাতীয় সমস্যা ফেচবুকত চাই ল'ব আকৌ কি আছে ফেচবুকত এনি টাইম জাতীয় সমস্যা আহিয়ে থাকে দেখোন কোনোবাই কাৰোবাক ফ্ৰিজত কাটি ভৰাই থলে কোনোবাই চেম্পু দিলে দৰা কৰে না এইবিলাক ফেচবুকত ওলাই থাকে সেইটো জ্বলন্ত সমস্যা নহয় এই বানপানী 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 কথা ক'ব লাগে বানপানী আহিলে আমাৰ বেলেগ ফূৰ্তি লাগে কাৰণ বানপানী আহিলে আমি লাইন পাতি পাতি চৰকাৰ সাহায্য পাবলৈ ৰৈ থাকোঁ আৰু বানপানী আহিলে ঘৰ চৰ চব উটি যায় বঢ়িয়া বানপানী আহিলে ছাগলী ঘৰ গৰু উঠি যায় নহয় গৰু উঠি গ'লে গাত লাগি যায় কাৰণ গৰুবিধ পোহনীয়া চাৰিঠেঙীয়া গৰুচীয়া জন্তু গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাওমৰা বুলি কয় গৰু ঠেং আছে গৰু ঠেং চাই কয় গৰু গোবৰ পুষ্টিকৰ খাদ্য নহয় গোবৰ সাৰ গৰুৱে গাখীৰ দিয়ে গৰু গাখীৰ খাদ্য অ ছাৰ খিচিৰিকণ হ'ল খিচিৰি এখন খাই লওঁ খিচিৰি মইতো শেষৰ বাৰ কাৰণে এখন ৰচনা সুধিম ছাত্ৰ কৰ্তব্য তোৰ মানে সেইখন মুখস্থ আছে সেইকাৰণে উস্তাদি মাৰি কৈছ নাই নাই মই জানো সেইটো আপুনি ছাত্ৰ কৰ্তব্য ছাত্ৰ কৰ্তব্য ভালকে আমি ছাত্ৰসকলে পঢ়া শুনা কৰিব লাগে ভালকে পঢ়া শুনা কৰিলে নকৰিলে ছাৰহঁতে বৰ বেয়া বেয়াকে গালি দিয়ে নহয় কেতিয়াবা একদম কুকুৰ মেকুৰী গৰু বুলি গালি দিয়ে নহয় কুকুৰ মেকুৰী বুলি গালি দিলেও কথা নাই কিন্তু গৰু বুলি গালি দিলে গাত লাগি যায় কাৰণ গৰুৱে গাখীৰ দিয়ে মই বোলে গাখীৰ দিওঁ গৰুৰ নেজ আছে মোৰ বোলে নেজ আছে গৰুৰ পোহনীয়া চাৰিঠেঙীয়া গৰুচীয়া জন্তু মই বোলে চাৰিঠেঙীয়া গৰুচীয়া জন্তু গৰুৱে গোবৰ দিয়ে মোৰ বোলে গোবৰ দিয়ে গৰুৱে গাখীৰ দিয়ে মই বোলে গাখীৰ দিওঁ জীৱনৰ লক্ষ্য জীৱন এখন ৰচনা কি জানে প্লিজ প্লিজ মোক ঘৰ ফুটাইছোঁ হেল্ল' কি হ'ল গৰু মুকলি হ'ল হা হা মই এটা অনুষ্ঠান আছোঁ ঢিঙত মোৰ কাৰণে মোলৈ কিয় ফোন কৰিছে আপুনি এই গৰু পোৱালিটো মুকলি কৰি দিয়ক একেলগে গৰু সৈতে গুৱাহাটী সোমাই যাব দিয়ক গৰুৰ কাৰণে কিমান সমস্যা হৈছে চাওকচোন গৰুৱে গৰুৱে মানে আপোনাৰ সমস্যা দিয়ে গৰু আছে আপোনাৰ ননয় কিন্তু সমস্যা দিছে ঢিঙত কিমান ডাঙৰ কথা তই মই কৈছোঁ তই এখনে জান তোৰ জীৱনৰ লক্ষ্য ক জীৱনৰ লক্ষ্য মোৰ মন নাই সুধিবলৈ হ'লেও যদি কৰ আৰু জীৱনৰ লক্ষ্য ভালকে পঢ়া শুনা কৰিব লাগে পঢ়া শুনা কৰি ভৱিষ্যতে ডক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব মই যেনিবা ভালকে পঢ়া শুনা কৰিলোৱে মেট্ৰিক পৰীক্ষা দিবলৈ গৈছোঁ যেনিবা মোৰ মেট্ৰিকৰ প্ৰশ্নখন যদি লিক হৈ যায় ছাৰ মই লিক নহ'ল আকৌ পৰীক্ষা দিলোঁ মোৰ মেট্ৰিকত ভালকে লিখিলোৱে মোৰ মেট্ৰিকৰ বহীখন যদি গৰুৱে খাই দিয়ে চাকি কাৰণ গৰুকে পোহনীয়া চাৰিঠেঙীয়া গৰুচীয়া জন্তু গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাওমৰা বুলি কয় গৰু নেজ গৰু পাকস্থলী 4টা ডাঙৰ কথা হ'ল নহয় কি হ'ল খিচিৰি সোপা গৰুৱে খাই পেলালে মই জানো নহয় গৰুৱে কিমান সমস্যা কৰে গৰুৱে আজিকালি খিচিৰি খায় গৰুৱে আজিকালি মোবাইল খায় গৰুৱে আজিকালি পাচলি চব খাই দিয়ে তই গৰু তই টপাও গৰু